চুৰ আৰু চুৰিকাণ্ডৰ বহু ঘটনা আপুনি দেখিছে কিংবা শুনিছে, কিন্তু আজি আমি দেখুৱাম এক আজব চুৰিকাণ্ডৰ ঘটনা। বিলাসী বাহনেৰে ছাগলী চুৰ কৰিবলৈ আহি ৰাইজৰ ৰোষত পৰিল তিনিটাকৈ গভাত চুৰ। নগৰবেৰাৰ কালুবাৰীত সংঘটিত হৈছে এটা ঘটনা। এই বাহনখনলৈ মন কৰক। আপুনি মই উঠিব নোৱাৰা এখন বিলাসী বাহন, য'ত যাত্ৰা কৰে ছাগলীয়ে। হয়, ঠিকেই শুনিছে, এই বাহনখনৰে ছাগলী চুৰ কৰি লৈ যায় বহু দূৰ দূৰণিলৈ। পিছে এইবাৰ কপাল বেয়া আছিল বেচেৰা চুৰকেইটাৰ। দিন দুপৰতে নগৰবেৰাৰ কালুবাৰীত বাটত গাড়ীখন ৰখাই খাদ্য বস্তু দিয়াৰ চৰণেৰে এজনী ছাগলীক গাড়ীত টানি ভৰাবলৈ ধৰোতে প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে। লগে লগে চিঞৰ বাখৰ কৰাত গাড়ীখন লৈ পলায়ন কৰে চোৰৰ দলটো। কিন্তু দুৰ্ভাগ্যক্ৰমে এটা চোৰ দৌৰি গাড়ীত উঠিব নোৱাৰিলে। তাৰ বাবে ৰাইজে কৰায়ত্ব কৰে চোৰটোক আৰু পলাতক চোৰকেইটাক ধৰিবলৈ হেকেৰা মন্দিৰ আৰু ঝোপধৰাত খবৰ কৰাৰ ফলত আৰক্ষীয়ে গাড়ীসহ বাকী দুজন চোৰকো ধৰিবলৈ সক্ষম হয়। ধৃত চোৰ তিনিজন ক্ৰমে নগৰ মবিন হুছেইন, বৰপেটাৰ ইমান আলী আৰু কালি আলী বুলি চিনাক্ত কৰা হৈছে। ধৃত চোৰকেইটাক ৰাইজে উত্তম মাধ্যম সোধাই চোৰকেইজনৰ পৰা উদ্ধাৰ হোৱা 7টা চুৰি ছাগলীসহ বিলাসী বাহনখন গতাই দিয়ে নগৰবেৰা আৰক্ষীক। নগৰবেৰাৰ পৰা বন্ধু এজনে ফোন মাৰিল, মোৰ ঘৰ হেকৰাত হয়, আৰু বন্ধুজনে ফোন মাৰি ক'লে যে এখন গাড়ীত ছাগলী আছে, চুৰি ছাগলী লৈ গৈছে, তো তেওঁলোকক ধৰিব লাগে। তো সেইমতে আমি গাড়ীখনৰ পিছা কৰিলোঁ। পিছা কৰি গাড়ীখন ধুনীয়াকৈ গৈ আছে, আৰু যেতিয়া আমি বিফল হ'লোঁ পিছা কৰাতে, তেওঁলোকক ধৰিব নোৱাৰিলোঁ। আৰু তেতিয়া আমি ধুমধাৰা অচি ছাৰক খবৰ দিলোঁ। অচি ছাৰক খবৰ দিয়াৰ পিছত ধুমধাৰা অচি ছাৰ আগুৱাই আহি গাড়ীখন আগবেটা ধৰি তেওঁলোকক ধৰিলে। আৰু ছাগলী 7টা আছিল। আমি গম পোৱা মতে এজন বৰপেটাৰ, এজন গুৱাহাটী বুলি শুনিছোঁ। ছাগলীসমূহ আমি অনুমান কৰা মতে নগৰপেটা ছাইডৰে হ'ব ছাগলী। আটক কৰিছে কি আছিল? তাৰমানে ইয়াতে দুখন যে আছে আমাৰ শংকৰদেৱৰ ওচৰত, দুজন এখন ইণ্ডিকা গাড়ীত আহিছে 4জন। এটা ছাগাল উঠাইছে, ই মানে বাহিৰত ৰৈ গ'ল। টানি ৰাখি দিলে, বাকী সিহঁতে গুচি গ'লে নগৰ পৰা। ধৰা পৰিলে অঞ্চলটোৰ বিভিন্ন ঠাইত ছাগাল চুৰ লগত জড়িত আছে, নিশ্চয় আছে। আগতে প্ৰথমবাৰে গৈছে মাহিৰৰ ঘৰতে 10-20টামান ছাগাল চুৰ কৰিলোঁ। আৰক্ষীক খবৰ দিছে নেকি? হয়। আৰক্ষী আহিছে নেকি? আৰক্ষী আহে, খবৰ দিছে? খবৰ দিয়া গৈছে। নগৰবেৰাৰ পৰা ইমতিয়াজ বুলবুলৰ ৰিপৰ্ট, টি নিউজ।